আঘোণত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক। হয়, আহি পালে আঘোণ। পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত কৃষক। হয়, পুনৰ আহিছে আঘোণ। সোণগুটিৰে সোণোৱালী হৈছে এতিয়া আঘোণৰ পথাৰ। সোণগুটিৰে সোণোৱালী হৈ পৰা আঘোণৰ পথাৰত এতিয়া চহা কৃষক আৰু দাৱনীৰ সীমাহীন ব্যস্ততা। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ নগাঁও কঠীয়াতলী কৃষকসকলো ব্যস্ত হৈ পৰিল সোণগুটি চপোৱাত। এই দৃশ্য কঠীয়াতলীৰ। আঘোণৰ পথাৰত এতিয়া সকলো ব্যস্ত হ'ল সোণগুটি চপোৱাত। চহা কৃষক আৰু দাৱনীসকলে বিহু গীত নৃত্যৰ লগতে কাঁচিৰ কেচ কেচ শব্দই মুখৰিত হয় সোণোৱালী পথাৰ। সপোনৰ সোণগুটিৰে সোণোৱালী হৈ পৰা পথাৰখনিত লখিমীক আদৰি অনাৰ বাবে ব্যস্ত দাৱনী তথা চহা কৃষক। বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত শস্য উৎপাদন যথেষ্ট পৰিমাণে ভাল হৈছে বুলি জনায় কৃষকে। কৃষকে মূৰৰ গাম মাটিত পেলাই কৰা কষ্টৰ ফল আৰু বছৰটোৰ বাবে যুগুত কৰা সোণগুটি সুন্দৰভাৱে পাৰ হ'ব বুলি আশাবাদী চহা কৃষক। আজি আমি নগাঁও জিলা বৰমপুৰ সমষ্টিৰ অন্তৰ্গত কঠীয়াতলী অঞ্চলৰ কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিসকলে পথাৰত আহি আমি সোণগুটি চপোৱাত ব্যস্ত হৈছোঁ আৰু লগতে আমাৰ দাৱনীসকলো অতি আনন্দ মনেৰে ধান কটাত ব্যস্ত হৈছে আৰু লগতে আমাৰ যুৱসকলো ডাঙৰি কঢ়িয়াত সকলোৱে ব্যস্ত হৈছে আৰু সমগ্ৰ কঠীয়াতলী অঞ্চলৰ কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিসকলৰ মই আন্তৰিক শুভেচ্ছা দিছোঁ আৰু লগতে সকলো সুখ শান্তি সমৃদ্ধি বৃদ্ধি হওক এই কামনা কৰিছোঁ।